15 ফেব্ৰুৱাৰীৰ পৰা এনআৰচিৰ বংশবৃক্ষ পৰীক্ষাৰ কাম শুকুৰবাৰৰ পৰা এনআৰচিৰ কৰ্মীয়ে ঘৰে ঘৰে গৈ দিব বংশবৃক্ষ পৰীক্ষাৰ বাবে জাননী নিৰ্দিষ্ট ব্যক্তিয়ে জাননী লাভ কৰাৰ ছদিনৰ পিছত নিজৰ এনএছকেত হ'ব বংশবৃক্ষ পৰীক্ষাৰ কাম জাতি ৰক্ষাৰ দলিল এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে ৰাজ্যৰ 41 লাখ পৰিয়ালে ব্যৱহাৰ কৰিছে লিগেসি ডাটা কোড অৰ্থাৎ ৰাজ্যৰ 3 কোটি 7 লাখ ব্যক্তিয়ে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে লিগেসি ডাটা কোড ব্যৱহাৰ কৰিছিল অৱশিষ্ট 21 লাখ লোকে লিগেসি ডাটা কোড ব্যৱহাৰ কৰা নাছিল লিগেসি ডাটা কোড ব্যৱহাৰ কৰা 3 কোটি 7 লাখ লোকৰ ভিতৰতে হ'ব বংশবৃক্ষ পৰীক্ষা তিনিটা পৰ্যায়ত 3 কোটি 7 লাখ লোকৰ বংশবৃক্ষ পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা হ'ব প্ৰথম পৰ্যায়ত জিলাৰ ভিতৰত দ্বিতীয় পৰ্যায়ত আন্তঃজিলা ভিত্তিক আৰু তৃতীয় পৰ্যায়ত আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভিত্তিত হ'ব পৰীক্ষা এই পৰীক্ষাৰ সময়ত এনআৰচিৰ প্ৰথম খচৰত নাম অন্তৰ্ভুক্ত হোৱা লোককো বংশবৃক্ষ পৰীক্ষাৰ বাবে আমন্ত্ৰণ জনাব এনআৰচি কৰ্তৃপক্ষই কিয়নো এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে এটা লিগেসি কোডকে বহু ব্যক্তিয়ে ব্যৱহাৰ কৰিছে যাৰ বাবে কেৱল গুৱাহাটীতেই 12,000 লোকৰ বংশবৃক্ষ পৰীক্ষা কৰা হ'ব সমগ্ৰ অসমত প্ৰায় 1.5 কোটি লোকৰ বংশবৃক্ষ পৰীক্ষা অতি সূক্ষ্মভাৱে কৰা হ'ব 40 দিনৰ ভিতৰত বংশবৃক্ষ পৰীক্ষাৰ কাম সম্পূৰ্ণ কৰিব এনআৰচি কৰ্তৃপক্ষই বংশবৃক্ষ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ'ব এনআৰচিৰ দ্বিতীয়খন খচৰা কেতিয়াকৈ প্ৰকাশ পাব আৰু ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব এনআৰচিৰ মূল ড্ৰাফ্ট প্ৰকাশৰ সময় কেমেৰাপাৰ্চন প্ৰদীপৰ সহযোগত প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম